ঠিক আছে আজি যেহেতু আমাৰ চমকং পাগৰ ফিল্ডত যি এটা খেল আৰম্ভ হৈছে এই খেলত চমকং অলংবাৰ আৰু চমকং মাছগাঁৱৰ লগত দুই পক্ষৰ এটা খুব ধুনীয়াকৈ এটা খেলখন প্ৰদৰ্শন কৰিলে তাৰ কাৰণে আজি আমাৰ যিমানখিনি পঞ্চায়তৰ গাঁৱৰ পৰা মানে বিশেষকৈ যিখিনি জনসাধাৰণ আহি খুব উপভোগ কৰিলে খুব ধুনীয়া হৈছে খেলখন চাই খুব আনন্দ হৈছে এইখিনি আমি জনাব বিচাৰিছোঁ আৰু আমি 15 আগষ্টৰ দিনাখন 15 আগষ্টৰ আগে আমি খেলখন সমাপ্ত কৰাৰ এটা সিদ্ধান্ত লৈছে তাৰ কাৰণে সকলোকে আমি ইয়াৰ চমকংবাসী ৰাইজক আৰু অন্যান্য যিখিনি জাগাৰ পৰা যিখিনি আমাক সহায় সহযোগ কৰিব তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ যে এই দিনাখন আমি ফাইনেল এটা ডিচিশ্যন দিম এই ডিচিশ্যন দিনাখনে সকলোৱে ইয়াত আহি অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কালিকাৰ মাজত আছে খেল অহাইলৈ আমাৰ চমকং পাগ্ৰ FC আৰু আমাৰ লগলং FCৰ লগত এটা খেল খুব ধুনীয়াকৈ এটা খেলখন হ'ব তাৰ কাৰণে যিসকল দৰ্শকসকলে বা ইয়াৰ যিখিনি বাসিন্দাসকলে ইয়াত উপভোগ কৰিব ধুনীয়াকৈ এখন খেলখন আমি দেখা পাম বুলি আশা কৰিছোঁ গোলকি ঠিক আছে